বন্ধুসকল এপিডিচিএল এজিচিএল আৰু এপিজিচিএলে এটা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ওলাই দিয়া হৈছে পুনৰবাৰ কেইদিনমান আগতে আপোনালোকৰ এটা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ওলাই দিয়া হৈছিলে সো এইটো আপোনালোকৰ পুনৰবাৰ এটা ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন ওলাই দিয়া হৈছে ইয়াত আপোনালোকৰ পোষ্ট আপোনালোকৰ কোৱা হৈছে এচিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল মেকানিকেল চিভিল ENC IT HR ল আৰু জুনিয়ৰ মেনেজাৰ পোষ্টৰ বাবে কোৱা হৈছে civil electrical mechanical IT আৰু আপোনালোকৰ মেডিকেল অফিচাৰ আপোনালোকৰ ওলোৱা হৈছে সো বন্ধুসকল এতিয়া আপোনালোকক অলপ ডিটেইলছত এটা মই কৈ দিওঁ যেনেকুৱা আপোনালোকৰ লাষ্ট ডেট ইয়াৰে হ'ল আপোনালোকৰ ছেপ্টেম্বৰৰ 25 তাৰিখ 2018 তাৰ মানে যোন এই ৰিক্ৰুটমেণ্টত এপ্লাই কৰিবৰ কাৰণে ইন্টাৰেষ্টেড আৰু এলিজিবল হয় সো আপোনালোকে 25 ছেপ্টেম্বৰ 2018 আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব সো বন্ধুসকল এতিয়া মই গ্ৰুপ A ক্যাটাগৰী আপোনালোকক গুটেখিনি এটা মই কৈ দিওঁ প্ৰথম পোষ্ট হ'ল এচিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰিকেল পোষ্ট তাতে আপোনালোকৰ পোষ্ট টোটাল ৰখা হৈছে 92 টা পোষ্ট এপিডিচিএলৰ বাবে 52 টা পোষ্ট এজিচিএলৰ বাবে 34 টা পোষ্ট এপিজিচিএলৰ বাবে 6 টা পোষ্ট আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে ইয়াত এপ্লাই কৰিব হলে আপোনালোকক লাগিব BE বা BTech ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং তাৰ মানে আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙত আপোনালোকে BE বা BTech হ'ব লাগিব এটা হ'ল 2 নম্বৰ পোষ্ট এটো হ'ল এচিষ্টেণ্ট মেনেজাৰ মেকানিকেল পোষ্ট এটা আপোনালোকৰ 13টা পোষ্ট ৰখা হৈছে AEGCL ৰ বাবে আপোনালোকৰ 4টা পোষ্ট আৰু APGCL ৰ বাবে 9টা পোষ্ট আৰু এই পোষ্টত আপোনালোকৰ এপ্লাই কৰিব হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব BE বা BTech ইন মেকানিকেল ইঞ্জিনিয়াৰিং 3 নম্বৰ পোষ্টটো আহিল এচিষ্টেণ্ট মেনেজাৰ সিভিল পোষ্ট যেটা আপোনালোকে 12টা পোষ্ট দিয়া হৈছে এপিডিচিএলৰ বাবে 6টা পোষ্ট আৰু এপিজিচিএলৰ বাবে 6টা পোষ্ট ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন BE বা BTech ইন সিভিল ইঞ্জিনিয়াৰিং আপোনালোকৰ লাগিব এটা হ'ল 4 নম্বৰ পোষ্ট এটো হ'ল এচিষ্টেণ্ট মেনেজাৰ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন পোষ্ট টোটাল আপোনালোকৰ 5টা পোষ্ট দিয়া হৈছে আৰু হেতু আপোনালোকৰ এপিডিচিএলৰ বাবে দিয়া হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে BE বা BTech ইন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আপোনালোকৰ থকা হ'ব লাগিব এটা হ'ল 5 নম্বৰ পোষ্ট এটো হ'ল এচিষ্টেণ্ট মেনেজাৰ ইনফৰমেশ্যন টেকনলজি পোষ্ট ইয়াত আপোনালোকৰ 25টা পোষ্ট আপোনালোকৰ দিয়া হৈছে আৰু হেতু আপোনালোকৰ এপিডিচিএলৰ বাবে দিয়া হৈছে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব BE বা BTech ইন কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বা ইনফৰমেশ্যন টেকনলজি বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ টেকনলজি বা কম্পিউটাৰ সায়েন্স বা MCA আপোনালোকৰ থকা হ'ব লাগিব এতিয়া হ'ল 6 নম্বৰ পোষ্ট হেতু হ'ল আপোনালোকৰ এচিষ্টেণ্ট মেনেজাৰ ৰিনিউৱেবল এনাৰ্জি পোষ্ট ইয়াত আপোনালোকৰ দুটা পোষ্ট ৰখা হৈছে আৰু হেতু আপোনালোকৰ এপিডিচিএলৰ বাবে ৰখা হৈছে ইয়াত এপ্লাই কৰিবৰ বাবে আপোনালোকে BTech বা BE ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আপোনালোকৰ থকা হ'ব লাগিব সো বন্ধুসকল ইয়াৰ লগতে আপোনালোকৰ মিনিমাম 1 ইয়াৰ স্পেশালাইজড কোৰ্স আপোনালোকৰ থকা হ'ব লাগিব ইন দ্য ফিল্ড অফ ৰিনিউৱেবল এনাৰ্জি from a recognized and well known university বা আপোনালোকৰ মিনিমাম 3 বছৰ আপোনালোকৰ কাম কৰা এক্সপেৰিয়েন্স আপোনালোকৰ থকা হ'ব লাগিব in the field of renewable energy preferably in the area of solar energy in a government sector সো বন্ধুসকল এতিয়া 7 নম্বৰ পোষ্টত আহিল আপোনালোকৰ এচিষ্টেণ্ট মেনেজাৰ হিউমেন ৰিসোৰ্স পোষ্ট ইয়াত আপোনালোকৰ 16টা পোষ্ট আপোনালোকৰ দিয়া হৈছে এপিডিচিএলৰ বাবে 14টা পোষ্ট আৰু এপিজিচিএলৰ বাবে 2টা পোষ্ট আৰু এই পোষ্টত আপোনালোকে এপ্লাই কৰিব হলে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে খোজা হৈছে ফুল টাইম MBA বা PGDBM বা PGDM বা ইকুইভ্যালেন্ট ইন হিউমেন ৰিসোৰ্স মেনেজমেন্ট বা পাৰ্সোনেল মেনেজমেন্ট আৰু আপোনালোকে যোনখন ইউনিভাৰ্সিটি বা ইনষ্টিটিউচন বা আপোনালোকে পাস কৰিছে সো হিখন আপোনালোকৰ AICTE আন্ডাৰত এপ্ৰুভড হ'ব লাগিব এতিয়া আহিল 8 নম্বৰ পোষ্ট হেতু হ'ল আপোনালোকৰ এচিষ্টেণ্ট মেনেজাৰ ল পোষ্ট আৰু মোৰ দুটা পোষ্ট ৰখা হৈছে এপিডিচিএলৰ বাবে দুটা পোষ্ট আপোনালোকৰ সংৰক্ষিত হৈ আছে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ এই পোষ্টত এপ্লাই কৰিব হলে আপোনালোকে হ'ব লাগিব গ্ৰেজুৱেট ইন ল ফ্ৰম এ ইউনিভাৰ্সিটি তাৰমানে আপোনালোকে যোনখন ইউনিভাৰ্সিটি বা ইনষ্টিটিউট পৰা আপোনালোকে পাস কৰিছে সেইখন আপোনালোকৰ ৰেকগনাইজড হ'ব লাগিব বাৰ কাউন্সিল অফ ইণ্ডিয়াৰ আন্ডাৰত এটা আহিল 9 নম্বৰ পোষ্ট এটো হ'ল মেডিকেল অফিচাৰ পোষ্ট এটো হ'ল আপোনাৰ এটা পোষ্ট ৰখা হৈছে AGCLৰ বাবে আৰু বন্ধুসকল ইয়াতে এপ্লাই কৰিব হলে আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে MBBS পাস কৰা হ'ব লাগিব যিকোনো আপোনালোকৰ এখন গভৰ্ণমেণ্ট ৰেকগনাইজড মেডিকেল কলেজৰ পৰা আপোনালোকে পাস কৰা হ'ব লাগিব আৰু আপোনালোকৰ আসাম মেডিকেল কাউন্সিলৰ আন্ডাৰত আপোনালোকৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব এতিয়া আহিল গ্ৰুপ B ক্যাটাগৰী
গ্ৰুপ বি কেটেগৰী এটা পোষ্টখিনি মই আপোনালোকক কৈ যাম 10 নম্বৰ পোষ্টটো হ'ল আপোনালোকৰ জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেল পোষ্ট ইয়াতে আপোনালোকৰ 76টা পোষ্ট ৰখা হৈছে এপিডিচিএলৰ বাবে আপোনালোকৰ 55টা পোষ্ট ৰখা হৈছে এজিচিএলৰ বাবে 16টা পোষ্ট আৰু এপিজিচিএলৰ বাবে 5টা পোষ্ট ৰখা হৈছে ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং 11 নম্বৰ পোষ্টটো হ'ল আপোনালোকৰ জুনিয়ৰ মেনেজাৰ মেকানিকেল পোষ্ট টোটেল পোষ্ট আপোনালোকৰ 22টা পোষ্ট দিয়া হৈছে এপিডিচিএলৰ বাবে 6টা পোষ্ট দিয়া হৈছে এজিচিএলৰ বাবে 4টা পোষ্ট দিয়া হৈছে আৰু এপিজিচিএলৰ বাবে 12টা পোষ্ট দিয়া হৈছে আৰু এই পোষ্টত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিপ্লোমা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আপোনালোকৰ থকা হ'ব লাগিব 12 নম্বৰত আহিল জুনিয়ৰ মেনেজাৰ সিভিল পোষ্ট ইয়াত আপোনালোকৰ 5টা পোষ্ট ৰখা হৈছে এপিজিচিএলৰ বাবে এটো সংৰক্ষিত হৈ আছে আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং আপোনালোকৰ থকা হ'ব লাগিব 13 নম্বৰ পোষ্টটো আহিল আপোনালোকৰ জুনিয়ৰ মেনেজাৰ ইনফৰমেশ্যন টেকনলজি পোষ্ট ইয়াত আপোনালোকৰ 5টা পোষ্ট ৰখা হৈছে আৰু হেতু আপোনালোকৰ এপিডিচিএলৰ বাবে সংৰক্ষিত হৈ আছে আৰু হেতু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব ডিপ্লোমা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা কম্পিউটাৰ টেকনলজি বা ইনফৰমেশ্যন টেকনলজি এটা আহিল বন্ধুসকল বয়স সো বয়সটো আপোনালোকৰ এটা কোৱা হৈছে বাৰ্থ সাৰ্টিফিকেট বা এছএছএলসি এডমিট কাৰ্ডৰ ভিত্তি কৰি পেলাই আপোনাক এটা কোৱা হৈছে যে আপোনালোকৰ গ্ৰুপ এ কেটেগৰী যিমানটা পোষ্ট আছে তাৰ কাৰণে কোৱা হৈছে not less than 21 years and not more than 44 years তাৰমানে আপোনালোকৰ 21 বছৰ তলত হ'ব নালাগিব আৰু 44 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব 1 জানুৱাৰী 2018 চনৰ ভিত্তিত তাৰমানে আপোনালোকৰ 21 আৰু 44 ইয়াৰ্ছৰ ভিতৰত যদি আপোনালোকৰ বয়সটো পৰে আপোনালোকে এপ্লাই কৰিব পাৰিব গ্ৰুপ এ কেটেগৰী পোষ্ট বিলাকত এটা আহিল গ্ৰুপ বি কেটেগৰী পোষ্ট তাতে আপোনালোকৰ কোৱা হৈছে 18 বছৰ তলত আপোনালোকৰ হ'ব নালাগিব আৰু 44 ইয়াৰ্ছৰ ওপৰত আপোনালোকৰ হ'ব নালাগিব 1 জানুৱাৰী 2018 চনৰ ভিত্তিত তাৰমানে 18 আৰু 44 ইয়াৰ্ছৰ ভিতৰত যদি আপোনালোকৰ বয়সটো পৰে আপোনালোকে এপ্লাই কৰিব পাৰিব এটা আহিল সি আপোনালোকৰ বয়সৰ ৰেহাই ইয়াতে কোৱা হৈছে ওবিসি বা এমওবিসি কেণ্ডিডেটসকলৰ বাবে কোৱা হৈছে আপোনালোকে 47 ইয়াৰ্ছলৈকে আপোনালোকৰ আপাৰ এজ লিমিট দিয়া হৈছে আৰু এসসি এসটি সকলৰ বাবে কোৱা হৈছে 49 ইয়াৰ্ছ আৰু আপোনালোকৰ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটসকলৰ বাবে আপোনালোকৰ কোৱা হৈছে 45 ইয়াৰ্ছ বন্ধুসকল এতিয়া আহিল আপোনালোকৰ পে স্কেল সো পে স্কেল আপোনালোকে এটা কোৱা হৈছে ফাইনালি এপইণ্টেড কেণ্ডিডেটছ উড বি প্লেছড ইন দ্য পে স্কেল এণ্ড গ্ৰেড পে এজ শোন বিলো তাৰমানে আপোনালোকৰ যেটা চাকৰি হ'ব সো আপোনালোকৰ কিমান দৰমহা দিয়া হ'ব সো গ্ৰুপ এ কেটেগৰী পোষ্টৰ বাবে কোৱা হৈছে পে স্কেল 37300 रुपीस ৰ পৰা 1,12,000 টকা আৰু গ্ৰেড পে আপোনালোকৰ কোৱা হৈছে 14200 টকা আপোনালোকৰ এটা কোৱা হৈছে এপ্ৰক্সিমেট টোটেল ইমলুমেন্টছ ইন দা মিনিমাম স্কেল উইল বি around ₹64000 তাৰমানে আপোনালোকৰ ইমলুমেন্টছ মানে হল আপোনালোকৰ স্যালাৰি সো আপোনালোকৰ মিনিমাম স্কেল আপোনালোকৰ কোৱা হৈছে উইল বি around তাৰমানে আপোনালোকৰ 64000 रुपीसৰ ওচৰত আপোনালোকৰ হ'ব এতিয়া হল গ্ৰুপ বি কেটেগৰী পোষ্টৰ বাবে এটা কোৱা হৈছে আপোনালোকৰ পে স্কেল দিয়া হৈছে ₹25000 ৰ পৰা ₹92000 লগতে আপোনালোকৰ গ্ৰেড পে কোৱা হৈছে 12100 টকা এপ্ৰক্সিমেট আপোনালোকৰ যোনটো টোটেল আপোনালোকৰ দৰমহা হ'ব হেতু মিনিমাম স্কেল আপোনালোকৰ কোৱা হৈছে ₹47000 আৰু 3 নম্বৰত কোৱা হৈছে আপোনালোকৰ দা সিলেক্টেড ক্যান্ডিডেটস উইল হেভ টু সাৰ্ভ এ প্ৰবেশনাৰী পিৰিয়ড অফ 2 ইয়াৰ্ছ এটা হিল বন্ধুসকল এপ্লিকেশন ফি যোনটো আপোনালোকৰ নন ৰিফান্ডেবল হয় সো আপোনালোকে 500 টকা আপোনালোকে পেমেন্ট কৰিব লাগিব জেনাৰেল বা ওবিসি বা এমওবিসি ক্যান্ডিডেটসকলক কোৱা হৈছে আপোনালোকে 500 টকা পেমেন্ট কৰিব লাগিব আৰু 200 টকা কোৱা হৈছে এসসি আৰু এসটি সকলৰ বাবে এপ্লিকেশন ফি কোনো দিব নালাগে পিডব্লিউডি ক্যান্ডিডেটসকলৰ বাবে কোৱা হৈছে সাৰ্টিফিকেট অফ পিডব্লিউডি শুড হেভ বিন ইস্যুড বাই দা এপ্ৰোপ্ৰিয়েট অথৰিটি যোন পিডব্লিউডি ক্যান্ডিডেট আছে আপোনালোকে সাৰ্টিফিকেট আপোনালোকে দেখাব লাগিব আৰু সেই সাৰ্টিফিকেটখন আপোনালোকৰ ইস্যু হ'ব লাগিব এপ্ৰোপ্ৰিয়েট অথৰিটিৰ পৰা আহে দা এপ্লিকেবল ক্যান্ডিডেট উইল হেভ টু সাবমিট এ কপি অফ পিডব্লিউডি সাৰ্টিফিকেট মই এটা আপোনালোকক কলোৱে যে আপোনালোকৰ পিডব্লিউডি কোনবা যদি ক্যান্ডিডেট এপ্লাই কৰে আপোনালোকে এখন আপোনালোকৰ যোন সাৰ্টিফিকেট পিডব্লিউডি সাৰ্টিফিকেট সেইখন আপোনালোকে এটা কপি আপোনালোকে সাবমিট কৰিব লাগিব যেতিয়া আপোনালোকৰ ইন্টাৰভিউ হ'ব তেতিয়া আপোনালোকে সাবমিট কৰিব লাগিব এতিয়া 3 নম্বৰত কোৱা হৈছে আপোনালোকৰ যোনটো ফি আপোনালোকে পেমেন্ট কৰিব লাগিব জেনাৰেল আৰু ওবিসি এমওবিসি এসসি আৰু এসটি সকলৰ বাবে কোৱা হৈছে সো আপোনালোকে যোনটো ফি পেমেন্ট কৰিব লাগিব হেতু আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব নেট বেংকিংৰ থ্ৰুদি বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি বা ডেবিট কাৰ্ড ব্যৱহাৰ কৰি আপোনালোকে পেমেন্ট কৰিব পাৰে এটা কোৱা হৈছে নো আদাৰ মোড অফ পেমেন্ট উইল বি একসেপ্টেড আপোনালোকে বাকি কোনো ধৰণেদি আপোনালোকে পেমেন্ট কৰিব নোৱাৰিব ইয়াতে বন্ধুসকল এটা কথা কোৱা হৈছে যোন ক্যান্ডিডেটছে আপোনালোকৰ যোনটো মেডিকেল অফিচাৰ পোষ্ট আছে তাতে যদি আপোনালোকে এপ্লাই কৰে তেনেহলে আপোনালোকৰ অকল আপোনালোকে ইন্টাৰভিউ দিব লাগিব আৰু ইন্টাৰভিউৰ আপোনালোকে বেচিছতে আপোনালোকৰ সিলেকশন হ'ব আৰু এপইন্টমেন্ট হ'ব সো বন্ধুসকল এতিয়া আহিল হাউ টু এপ্লাই কেনেকৈ আপোনালোকে এই ৰিক্ৰুটমেন্ট প্ৰসেসটো এপ্লাই কৰিব সো ইয়াত এপ্লাই কৰিব হলে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব www.apdcl.org যোনটো ওয়েবসাইট দিয়া হৈছে তাতে যাই পেলাই আপোনালোকে কেৰিয়াৰ সেকশনত আপোনালোকে গলে আপোনালোকে এপ্লাই কৰিব পাৰিব সো বন্ধুসকল 5 তাৰিখ সেপ্টেম্বৰৰ 5 তাৰিখ 2018 পৰা এটো আপোনালোকৰ আৰম্ভ হৈছে এপ্লাই আৰু আপোনালোকৰ 25 সেপ্টেম্বৰ 2018
তাৰমানে আজিৰ পৰা আপোনালোকৰ 25 ছেপ্টেম্বৰ 2018 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব সো বন্ধুসকল আপোনালোকক মই অফিচিয়েল ৱেবছাইট আৰু আপোনালোকৰ এডভাৰটাইজমেণ্ট ডিটেইলছ মই আপোনালোকক লিংক দি দিম মোৰ ভিডিও ডেছক্ৰিপশ্যনত আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব কিবা যদি আপোনালোকৰ এতিয়াও সন্দেহ আছে সো বন্ধুসকল এতিয়ালৈকে এইখিনি আছিল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেনে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আগলৈকে যদি এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ' চাই থাকিব বিচাৰে মোৰ চেনেলত যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো সো সিহঁতক মই কৈ আছোঁ তলত থকা যোনটো ৰঙা কালাৰৰ বটন আছে ছাবস্ক্ৰাইব বুলি সেইটো ক্লিক কৰি দিব আৰু চাইডত যোনটো বেল আহিব সেইটো ক্লিক কৰি দিব আগলৈকে যিমান চাকৰি ভিডিঅ' আছে আপোনালোকে পাই থাকিব সো বন্ধুসকল মই এতিয়ালৈকে এৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱা আশাৰে মই পূৰ্ব কলিতা এতিয়ালৈকে এৰিলোঁ জয় হিন্দ